প্ৰভু যীশু খ্ৰীষ্টৰ অতি প্ৰিয় নামত সকলোকে অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলত আমি পঢ়োঁ, বিনাশৰ পূৰ্বে অহংকাৰ আহে। আত্মিক অহংকাৰ, জাগতিক অহংকাৰ, সামাজিক অহংকাৰ, জাতিক লৈ অহংকাৰ, এনেধৰণৰ অহংকাৰৰ বহুতো ভাগ আছে। অহংকাৰ হৈছে এক মানসিক আৰু নৈতিক অৱস্থা, যি এক পাপৰ পৰিণাম, যিয়ে মানুহক ঈশ্বৰৰ সৈতে মিলন হোৱাত বাধা দিয়ে। জাকোবৰ পত্ৰৰ 4 অধ্যায়ৰ 6 পদত আমি পঢ়োঁ, ঈশ্বৰ অহংকাৰীবিলাকৰ বিপক্ষ হয়, কিন্তু নম্ৰবিলাকক তেওঁ অনুগ্ৰহ দান কৰে। অহংকাৰী অৰ্থাৎ পাপীবিলাকৰ কাৰণে দণ্ড ঈশ্বৰৰ দ্বাৰা অনন্তকলীয়া অগ্নিৰ সৰোবৰ নিৰূপণ কৰা হৈছে। এই দণ্ডৰ পৰা মানুহক ৰক্ষা কৰিবলৈ ঈশ্বৰৰ পুত্ৰ প্ৰভু যীশু খ্ৰীষ্টই মানৱ দেহ ধাৰণ কৰিলে। তেওঁ নম্ৰ হ'ল আৰু সম্পূৰ্ণ মানৱ জাতিৰ পাপৰ বোজাক নিজৰ ওপৰত লৈ নিজকে ক্ৰুচৰ ওপৰত বলি উৎসৰ্গিত কৰিলে। তেওঁৰ বলিদানত বিশ্বাস কৰা সকলৰ পাপ ঈশ্বৰে ক্ষমা কৰে আৰু তেওঁৰ পুনৰুত্থানৰ দ্বাৰা তেওঁক ধাৰ্মিক বুলি গণিত কৰা হয়। আহক আমি প্ৰাৰ্থনা কৰিম। অনুগ্ৰহকাৰী স্বৰ্গীয় পিতা, আজি প্ৰভু যীশু খ্ৰীষ্টত পাপ ক্ষমাৰ যি শুভবাৰ্তা শুনোৱা হ'ল, এই বাৰ্তা শুনোতাসকলে নিজৰ পাপ স্বীকাৰ কৰি প্ৰভু যীশু খ্ৰীষ্টৰ ওচৰত পাপ ক্ষমাৰ প্ৰাৰ্থনা কৰে যেন, আৰু তেওঁক নিজৰ জীৱনত প্ৰভু আৰু উদ্ধাৰকৰ্তা হিচাপে স্বীকাৰ কৰে যেন, যাতে তেওঁ উদ্ধাৰ পায়। এই প্ৰাৰ্থনা নিবেদন আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত জনালোঁ। আমেন।